Hello everyone, welcome to Chess School Assam. Rook ending বা যিকোনো প্ৰকাৰৰ এণ্ড গেম এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় চেছ গেমৰ কাৰণে। আমি যদি এণ্ড গেম ভালকৈ প্ৰিপেৰেশ্যন নকৰোঁ তেতিয়া আমাৰ বহুত ক্ষেত্ৰত কেলকুলেশ্যন বা আমাৰ ডিচিশ্যন মেকিঙত প্ৰব্লেম হয়। তো আমি অকণমান এণ্ড গেমৰ ওপৰত ডিছকাছ কৰিবৰ কাৰণে এই পজিশ্যনটো আজি আমি চাম। এইটো পজিশ্যন বগাৰ চাল আৰু বগাই কেনেকৈ এই পজিশ্যনটো জিকিব পাৰে বা এডভান্টেজ আনিব পাৰে সেই বস্তুটো আমি চাম ইয়াত। তো এই পজিশ্যনটো তোমালোকক মই 10 ছেকেণ্ডছ দিছোঁ, অকণমান চাই লোৱা, তাৰপিছত আমি ডিছকাশ্যন আৰম্ভ কৰিম। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. প্ৰথম আমি পজিশ্যনটো বুজি লওঁ। হোৱাইটৰ ওচৰত কিং আছে আৰু দুটা ৰুক আছে, আৰু তাৰ এগেইনষ্টত ব্লেকৰ ওচৰত কিংটো আছেই বাৰু, ৰুক, নাইট আৰু এটা পন আছে। এতিয়া ছিটুৱেশ্যনটো এনেকুৱা হৈছে যে হোৱাইটৰ ৰুকখন যিটো আছে এই ৰুকখনে ব্লেকৰ কিংটোক অকণমান চেকমেট থ্ৰেটৰ নিচিনা এটা থ্ৰেট দি থৈছে। ডেট মিনছ ৰজাটো ওপৰলৈ উঠি যাব নোৱাৰে, আৰু ইখন যিখন ৰুক আছে আমাৰ A6ত, এই ৰুকখন যদি আমি ফাৰ্ষ্ট ৰেংকত আনি পিনে চেক দিব পাৰোঁ তো এই পজিশ্যনটো চেকমেট হ'ব। তো আমি প্ৰথম যিটো পজিশ্যনটো চাই আইডিয়াটো পাইছোঁ সেইটো হৈছে বেক ৰেংক চেকমেট। এতিয়া আমি ফাৰ্ষ্ট আইডিয়াটো যিহেতু পালোঁ, তো আইডিয়াটোৰ ওপৰত আমি ফাৰ্ডাৰ আৰু অকণমান ভালকৈ চাব লাগিব। তো ইয়াত আমি চাইছোঁ ৰুকখন যদি ইয়াত আহোঁ, ব্লেকে নিজৰ ৰজাটো কেনেকৈ বচাব, কাৰণ থ্ৰেট আছে কিংটো B2 নতুবা কিং A2 গৈ পিনে চেকেণ্ড মেট কৰিবলৈ। এতিয়া আফটাৰ ৰুক A1 ব্লেকৰ ওচৰত অনলি ওৱান ডিফেন্স আছে, সেইটো হৈছে ৰুক E2। ৰুক E2 আহিব কিয়? কাৰণ এই চালটো দিলে আমাৰ হোৱাইটৰ ৰুকখন ইয়াতে কাট অফ হৈ যাব, আৰু আমাৰ ব্লেকৰ ৰজাটো ওপৰলৈ উঠাব পাৰিব। তো ইমানখিনি চিন্তা কৰিলোঁ। এতিয়া আমি চিন্তা কৰিম ৰজাটো যদি উঠাই লৈ যায় তেতিয়া হোৱাইটৰ ওচৰত এডভান্টেজ আছে নে নাই। আমি এতিয়া অকণমান চালকেইটা দি দিওঁ, কিন্তু তোমালোকে মনত থবা খেলত বা যেতিয়া প্ৰেক্টিছ কৰিবা চালটো দি পিনে নাচাবা, যেনেকৈ আছে তেনেকেই পূৰা কেলকুলেট কৰিবলৈ চেষ্টা কৰিবা। ৰুক A1, ৰুক E2। এতিয়া আমাৰ কি হৈছে, কিংটো উঠিব নোৱাৰে। নেক্সট এই ৰুকৰ যিটো ছেকেণ্ড ৰেংক আছিলে সেইটো কাট অফ হৈ গ'ল। এতিয়া কি কৰিব লাগিব? এতিয়া চাবা ৰুক H1 চেক, কিং D2, ৰুক A2 চেক। ইণ্টাৰেষ্টিং লাইন আহি গৈ আছে। এতিয়া অকণমান যদি আমি এটা চাল বেক কৰোঁ, এইটো পজিশ্যনত ব্লেকে ৰুক E1 যদি খেলে তেতিয়া আমি কিংটো উঠাই পিনে চেক দিছোঁ, এইটো ডিস্কভাৰ্ড চেক বুলি কয়, প্লাছ E1ত থকা ৰুকখনক আমি ডাবল এটেক কৰিছোঁ। এতিয়া সেইকাৰণে কলাই ৰুক E1 চালটো দিব নোৱাৰে। তো কিং D2, ৰুক A2 চেক, কিং দুটা অপশ্যন আছে D3, E3। যদি কিংটো D3ত আহে তেতিয়া কি হ'ব, ৰুকেৰে আমি চেক দিম। ৰুকখন পাতিবলৈ ফ'ৰ্চড, ৰুকখন পাতিলে আকৌ আমি চেক দিম, কিংটো উঠি যাব ইয়াত। তাৰপিছত আমাৰ কি হৈছে, ব্লেকৰ ৰুকখনত ডাবল এটেক পৰিছে, আমি ৰুকখন কেপচাৰ কৰিব পাৰিম। তো ইয়াত ব্লেকৰ ওচৰত কিং E3 অনলি মুভ। এতিয়া আমি আকৌ চেক দিম। এতিয়া ব্লেকৰ ওচৰত কি উপায় আছে? চ' ইয়াত কিংটো যদি আঁতৰি গুচি যায় তেতিয়া এই ৰুকখনৰ ডিফেন্সটো নাইকিয়া হৈ যাব, আৰু সেইটো ব্লেকৰ কাৰণে লষ্ট হ'ব। তো এইটো ব্লেকে পজিশ্যনটো বচাবলৈ নাইট F3, তো ইয়াতো একো লাভ নহয়। ৰুক A3 চেক দিলে কিংটো চেক, আৰু নাইটটোৰ ওপৰত আমাৰ ডাবল এটেক হৈছে। কিং আঁতৰাব, আমি ৰুকেৰে নাইটটো কেপচাৰ কৰি ল'ম। এতিয়া নাইটটো যদি নাহে, কিংটো যদি ইয়াত আহে তেতিয়া আমি এইটো ৰুকখন H2ত চেক দিম, চেক প্লাছ ডাবল এটেক। বচাবলৈ নাইট G2 খেলিব। এতিয়া এইটো পজিশ্যনত আমি প্ৰথম ৰুক টেক্স E2 কৰিম, কিং টেক্স ৰুক, ৰুক টেক্স নাইট, কিং আঁতৰিব, আমি ৰুক টেক্স পন, আৰু এইটো কিং ৰুক
ভাৰ্চেছ কিং এইটো হোৱাইট আৰামত জিকিব পাৰিব তো এই পজিশ্যনটোত আমি এনেকৈ চিন্তা কৰিলোঁ এতিয়াতো তোমালোকক চালবোৰ দি দেখাইছোঁ কিন্তু কম্পিটিশ্যনত বা গেমত বা প্ৰেক্টিচ কৰোঁতে চালবোৰ দি পিনে চাব নোৱাৰা তো এইটো পজিশ্যনত বিভিন্ন ধৰণৰ আইডিয়াজ আছিলে আমাৰ ফ'ৰ্চ মুভ আছিলে ডিস্কভাৰ এটেক আছিলে ডিস্কভাৰ চেক আছিলে ডাবল এটেক আছিলে তো এনেকুৱা আইডিয়াজবোৰ মিক্স কৰি পিনে এই এণ্ড গেমটো হোৱাইটে জিকিব পাৰিলে তো আজি এই ক্লাছটো ইয়াতে শেষ কৰিছোঁ নেক্সট আকৌ এনেকুৱা ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই